আমি আমেন আজি আমি মনসা মন্দিৰৰ পৰা দৌৰি আহিম গাইছ ইমান দূৰ মনসা মন্দিৰ গাইছ আৰু আমাৰ কেপ্টেইন আছে লগত আৰু কেপ্টেইন কিবা কৈ দিয়া কেনেকুৱা লাগিছে 6টা বজাত উঠি দাউৰি লাগি আছে গাইছ আমি মনসা মন্দিৰৰ পৰা দৌৰিম গাইছ বলক ভিডিঅ'টো একদম জচিয়া হ'ব জচিয়া আমাৰ লগত লৰা দৌৰিব গাইছ আমি এমেনৰ ভিডিঅ' বহুত দিনৰ মূৰত আহিছে আপোনালোকে আমাক দেখিবলৈ পাইছে গাইছ এ কেপ্টেইন আহি আছে একদম মেডান মে গাইছ আহি আছে আমি যিখন গাড়ীত উঠি যাম সেই গাড়ীখন হৈছে এইখনে বলাই দিও আপোনালোকে কোৱালিটি দেখিছে আমি কিমান সোনকালে উঠিছো গাইছ আমাৰ মনসা মন্দিৰত হ'ল ডেষ্টিনি কেঞ্চেল হ'ল এই গোটেইবিলাক এতিয়া যাব ওলাইছো কণীৰ ব্যৱস্থা আছে গাইছ বড় খাই গৈছে আমাৰ বড় খাই গৈছে সোনকালে উঠিছো আৰু তোমাক মাতি লৈ আহিছো তুমি মেইন তোমাক মেডেল দিয়া হ'ব মই মেইন গাইজ আৰু এইটো নিচি মই উঠাই লৈ আহিছো কেপ্টেইন মেইন মই মেইন গাইজ মেডান মেইন গাইজ গন্ধ বেৰি দেখছি দে ইজ্জত নাই আমাৰ আজি কোনো আমি লাটা হল দিয়া না 1 2 3 গাইস আমাক বংখৰত নামাই দিছে ইয়াৰ পৰা আমি দৌৰিম ও মাই গড আমি লবি নেকি আমি মানে আমাৰ মত হ'ব খেলাৰ মত হ'ব এটা কি হৈছে নবিদা তোমালোকৰ হাউটা ফিল ঠাণ্ডা লাগে ফ্লো হৈছিল দাউৰি কিনে গৰম লাগাব লাগিব এতিয়া এই বংখত দেখিছে কুৱলি পৰি আছে আমি ইয়াতে এবাৰ আহিছো আমি লাইন পাতি মেতিয়া লাইন পাতি আমি বঢ়িয়াকৈ দৌৰা হাল দিম গাইস আমি দৌৰিব কাৰণে ৰেডি এতিয়া বঢ়িয়া এই বঢ়িয়া মোৰ প্লেয়াৰ গিলা একো নকম লাগছি চা বৰখা একবাৰ মই পাম বুলি আমি বাজিতে না দৌৰি আছে মেডান আমি পুলিশ হব পুলিশ গাইস আমি পুলিশ হব গাইস আমি দৌৰি আছো
আমি আমি আধা দৌৰি খোজকাঢ়ি আহি আছোঁ এতিয়া বুলবুলি গৈছে কেপ্টেইন আগত একচুৱেলি কি হয় সদায় প্ৰেক্টিচ কৰিব লাগে একদিনতে এনেকৈ নোৱাৰি দৌৰিব গাইছ সদায় যদি আমি প্ৰেক্টিচ কৰি থাকিলোঁ হয় তেতিয়া হয়তো পাৰিলোঁ হয় কিন্তু এদিনতে এনেকৈ দৌৰিব গ'লে আমি বাগৰি পৰি থাকিম সেয়া অৱস্থা অলপমান দৌৰিয়ে গাইছ অৱস্থা পানী খোৱা লাগি গৈছে গাইছ কেপ্টেইন গৈ আছে আমি পাৰা নাই আমি নোৱাৰোঁ তাইক দিম আমি পাছত আগতে এশ ভাগে এশ ভাগে ল'ম বলত গাইছ খোজকাঢ়ি যাম দিয়ক আৰু উপায় নাই আমাৰ দ্বাৰা দৌৰা নহ'ব আমি যেতিয়া আমি পাব হ'ম গাইছ তেতিয়া দৌৰিম এতিয়া দৌৰিম মোৰ গৰম লাগিছে চুৱেটাৰ খুলি ল'লোঁ আৰু আমি খোজকাঢ়ি যাই আছোঁ আমি দৌৰা মানুহ নহয় গাইছ हमसे ना हो पाएगा हमसे ना हो नाम से हम लोगों से ना हो पाएगा हम लोगों से ना हो पाएगा या भरोसा কেনেকুৱা লাগিছে তোমাক আগৰ ভাগৰ বুকুৰ বিষ বোলে চৌৰি পাঁচ হৈ কিনে আহি গেলো এটা মই চাব আহিছোঁ এটা যায় মানে মই গাঁও ধৰিলোঁ মই জিকি গেলো 500 টকা খাম এইটো তহঁতক মই নিজে ৰাখিম আমি যাওঁ এতিয়া আৰু গাইছে বুলেটত উঠি আহিছে আৰু আমি এই বংশৰ পৰা খোজকাঢ়ি আছোঁ তাই এইবিলাক ক'ব আহিছে নহয় গাইছ মই জিকি আহিছোঁ বৰষুণত নিয়ৰত কোলাতে বহি বহুদিন গা ধোৱা নাই ভোলা ঠাণ্ডাৰ দিন পৰাৰ পৰা এই গায়ে ধোৱা নাই এই ব্যক্তিজনলৈ মন কৰক এইটো গা ধোৱা নাই আজিও ধোৱা নাই আৰু আজি গা ধুইছে কিজানি 1 তাৰিখ বুলি আৰু আমি খোজকাঢ়ি আহি এতিয়া মেডিকেল চক পালোঁ আমাৰ পিছফালে আহি আছে এতিয়া কথাটো হৈছে কি দৌৰাশালত ফাৰ্ষ্ট প্ৰাইজ বুলবুলিয়ে পাব মই জানো কাৰণ বুলবুলি সদায় দৌৰে আৰু ছেকেণ্ড চিয়া বাকী আমাৰ তিনিওটাৰ ভিতৰত ফোন আহিছিলে মাত্ৰ কৈছে যে তিনিওটাৰ ভিতৰত যদি থাৰ্ড হয় কোনোবাই 100 বা 200 এটা দিব 50 টকা দিলেও দিলে গাইজ আমি এতিয়া কি কৰিম আমি এতিয়া গাইজ কৈ দিয়া অলপ আগৰ পৰা দৌৰিম অলপ আগৰ পৰা মানুহ দেখাব লাগিব 50 টকাই বা 100 টকাই যিয়ে নিদিয়ে কিয় মমোটো খাব পাৰিম আৰু তিনিটা ভাগে ল'ম 10 টকা হ'লেও ভাগে ল'ম গাইজ এতিয়া আমি গৈ আছোঁ আমি লাগিব পাৰে আমি আপোনালোকক দেখাই আছোঁ আমি ক'ৰ পৰা দৌৰোঁ এতিয়া মেডিকেল চক পালোঁ ইয়াৰ পৰা খোজকাঢ়ি থাকিম আমি আধাৰ পৰা দৌৰিম অপৰাধটো কেৱল আপোনালোকে গম পাব আৰু কোনো গম নাপায় চবেই গম পাব গাইজ এইখিনিতে আমাক নিব আহিলে আমি যাব নোৱাৰিলোঁ ভাগৰ লাগিল আৰু এতিয়া আমি এনেই এবাৰ শুৱালকুছি গোটেইখন ঘূৰিম গাড়ীতে ঘূৰিম গোটেইবিলাকে আৰু ফাৰ্ষ্ট প্ৰাইজটো গম পালে কোনে পালে বুলবুলি আৰু ছেকেণ্ড চিয়া বাই গাইজ আমি আৰু যাবাই নাপালোঁ আমাক গাড়ীত উঠাই আৰু লৈ আহিলে গাইজ আমি আহি পালোঁ আমি আমাক নপাৰাৰ পৰা গাড়ী উঠাই লৈ আহিছে ইয়াৰে আমাৰ ফাৰ্ষ্ট পাইছে বুলবুলি অনামিকা আমাৰ লিডাৰ ফাৰ্ষ্ট হৈছে দৌৰাত বংশৰ পৰা দৌৰিছে আৰু ছেকেণ্ড হৈছে চিয়া বৰষা মই আৰু এই থাৰ্ড মোৰ থাৰ্ড গাইজ আৰু ল'ৰাৰ ফাৰ্ষ্ট হৈছে গাইজ আমাৰ এয়া খেল আৰম্ভ হৈ গ'ল দিনটোৰ কাৰণে এয়া দেখিবলৈ পাইছে আপোনালোকে প্ৰাইজ বিতৰণ হৈ আছে এতিয়া মই চলি লৈ দৌৰিছোঁ গাইজ সেইকাৰণে অলপ লেট হ'ল আহাত মানে খবৰ দিয়ক আমি বহুত সুখী আজি মাৰাথন জিকি কিনে আমি এই মেডেল লাভ কৰিলোঁ আৰু লগতে এখন কিতাপ উঠাব হ'ব
আপোনালোকে মই এতিয়া উঠা বহা দিম আজি নপাৰ দ্বিতীয় শ্ৰেণী বুলি আমি ৰেচন এওঁলোকে পাইছে 30 টকা কিতাপ দিছে এখন কিতাপ দিছে কেন এই বুলবুলি সাধু পেলাই দিছে বুঢ়া মানুহকে সাধু মই নাহালো গাইছ মুটিব নোৱাৰি তাৰপিছত ইয়াতো এটা পাইছ নিয়া ঠাণ্ডা ইয়াতো এটা অ বুল তুমি ইয়াতো পাইছ নিয়া ঠাণ্ডা নেকি আমাৰ কেপ্টেনে চবতে পাইছিব এক্সপেৰিয়েন্স ল'ব আহিছো উঠাব আদি কেইদিনমান পায়খানা কৰিব নোৱাৰে ভৰিৰ বিষ বহুত বহুত লাগব নহ'লে এতিয়া ফুৰা লাগব ফুৰা বাটৰ নিচিনা ভৰি দুটা লৰি আছে